এক মিনিট তুচি মইতো দুলাৰ ঘৈণীয়েকৰ বিষয়েহে কৈ আছিলো শেখ চাহাবে নিজৰ ঘৈণীয়েক বুলি কৈছে যে কি হৈছে এইবোৰ হা কি হ'ল মানে শেখ চাহাব যে শেখ চাহাবে চবকে নিজৰ বুলি ভাবে আকৌ এতিয়া দুলালৰ মাকক শেখ চাহাবে নিজৰ মাক বুলি ভাবে আৰু দুলালৰ বাপেকক শেখ চাহাবে নিজৰ বাপেক বুলি ভাবে আকৌ আৰু দুলালৰ ঘৈণীয়েকক শেখ চাহাবে নিজৰ ঘৈণীয়েক বুলি ভাবে সেইকাৰণে গাত লাগিছে শেখ চাহাবৰ আচল কথা সেইটোহে চৰি শেখ চাহেব চৰি এতিয়া আপোনাকো নিজৰ বুলি ভাবে শেখ চাহাবে হয়নে জানো থেংক ইউ শেখ চাহেব কি বুলি ভাবে মানে শেখ চাহাবে আপোনাৰ দেউতাক নিজৰ দেউতা বুলি ভাবে আৰু আপোনাৰ মাক নিজৰ মাক বুলি ভাবে আৰে আৰু আপোনাৰ ঘৈণীয়েকক নিজৰ ঘৈণীয়েক বুলি ভাবে তোমাৰ কি ভাবে কচোন মোকো একে শেখ চাহাবে চবকে সমান চকুৰে চাই একে ভাবে মোৰ দেউতা শেখ চাহাবৰ দেউতা মোৰ মা শেখ চাহাবৰ মা একদম একে আৰু মা দেউতা হৈ গ'ল বাৰু পত্নীৰ বিষয়ে কোৱাচোন ঘৈণীয়েকৰ বিষয়ে কোৱা কি বুলি ভাবে ঘৈণীয়েকৰ একে এতিয়া মোৰ ঘৈণীয়েকক শেখে নিজৰ ভনীয়েক বুলি ভাবে এইটো চিটিং হৈছে এইটো চিটিং আছে তুচি দুলালৰ ঘৈণীয়েক শেখৰ ঘৈণীয়েক মোৰ ঘৈণীয়েক শেখৰ ঘৈণীয়েক এতিয়া তোমাৰ ঘৈণীয়েক শেখৰ ভনীয়েক কেনেকৈ হ'ব না প্ৰথমবাৰ কোৱা তুমি ঘৈণীয়েক বুলি কোৱা কি কথাটো লাগি থাকে আপুনি শুনক মোৰ ঘৈণীয়েক শেখৰ ঘৈণীয়েক আৰে মোৰ ঘৈণীয়েক শেখৰ ঘৈণীয়েক হোৱাট এভাৰ বাৰু সেইবোৰ বাজে কথা বাদ দিয়া ডিলটো কথা আগবাঢ়ো নেকি শেখ চাহেব না এক মিনিট এইটো চিটিং হৈ আছে এটা কথা মই ক্লাৰিফিকেশ্যন কৰি দিছো ক্লেৰিফিকেশ্যন ভাই তুলসী বাবুৰ যে ঘৈণীয়েক আছে না সেইটো মই নিজৰ ঘৈণীয়েক বুলি ভাবো আপুনি এটা কাম কৰক হাজৰিকা এইফালে আহক কোৱা দুলালৰ যোনটো ঘৈণীয়েক আছে সেইটো আপুনি নিজৰ ঘৈণীয়েক বুলি ভাবিব এইটো আৰু ক'বলগীয়া কথা নাই এইটো মই ভাবোৱেই কিতনা বদতমিজ মানুহ হে দিল ডিছমিছ দিল নকৰো মানে চৰি শেখ চাহেব চৰি নেহিব লাগে দুলালৰ ঘৈণীয়েকৰ কথা ক'লেতো চেক একদম ফায়াৰে হৈ যায় আচলতে দেখি পোৱা নাইতো এবাৰ দৰ্শনটো দিয়াই থৈ আহিবা তেতিয়া ইও ক'ব शेख साहब आप देखा नहीं है ना इसलिए ऐसे बोल रहे हैं एक बार देख लीजिए गया कटीला कटारी है আজি দিন নকৰো শেখ চাহাব বহুত ভাগৰ লাগি আছে আমি পিছত আহিম দেই ঠিক আছে